কি হ'ল ইমান খৰখেদা কৰি মাৰি দিলি যে চাচোন ইমান ধুনীয়াকৈ পাছ কৰাৰ পাছত দেউতাই আৰু পঢ়িব নালাগে বুলি কৈছে কিয় কিয় পঢ়িব নালাগে নপঢ়ি কি কৰিবি বিয়া হোৱাৰ কথা কৈছে পঢ়াবলৈ বোলে দেউতাৰ পইচা নাই কি ঘৰত ল'ৰা চাবলৈ আৰম্ভ কৰিয়ে দিলে তহঁতৰ ঘৰৰ মানুহবোৰ পাগল হৈছে নেকি হা নাজানো আৰু মোৰ কথা একোৱে নুশুনে দেউতাটো দেউতাই মাও একেই মই এতিয়া কি কৰোঁ বাৰু কচোন কি কৰিবি আৰু বিয়া হৈ যা চা মোৰতো এনেই বেয়া হৈ আছে তই আৰু বেয়া কৰি নাথাকিবি আচ্ছা নকৰোঁ বাৰু এতিয়া কচোন তই কি কৰিম বুলি ভাবিছ মই একো ভাবিবই পৰা নাই আৰু ভাবিনো কি কৰিম যি হ'ব চব দেউতাৰ মতেতো হ'ব হয় নেকি তাৰমানে দেউতাই ক'লে তই বেলেগৰ লগত বিয়া হৈ গুচি যাবি আৰে পাগল মই পঢ়াৰ কথা কৈছোঁ দেউতাই নপঢ়াওঁ বুলি ক'লে মই কি কৰিব পাৰোঁনো একো কৰিব নোৱাৰ কিন্তু তোক চাবলৈ অহা ল'ৰাটোক কি কৰিবি কি কৰিম আৰু চাহ তামোল দিম আৰু পচন্দ নাই হোৱা বুলি কৈ পঠিয়াই দিম এটাক পচন্দ নাই হোৱা বুলি কবি বাপেৰে 10টা আনিব তেতিয়া কি কৰিবি এনেকৈ কিমানৰ কথা বুলি ভাবিছ যেতিয়ালৈকে তই দৰা হৈ নাহ তেতিয়ালৈকে কোনো দৰকাৰ নাই তই ফৰ্ম ফিল আপ কৰ কিমান টকা লাগে মই দিম তোক বাপেৰে নালাগে পঢ়াব মই পঢ়াম কিন্তু তই ইমান টকা ক'ত পাবি তই চিন্তা নকৰিবি মই কিবা এটা কৰিম তই ফৰ্ম ফিল আপ কৰ আৰু গুৱাহাটীলৈ যাবলৈ সাজু হ বাকী সকলো চিন্তা মোৰ ওপৰত এৰি দে তই সঁচাকৈ বহুত ভালো আই লাভ ইউ কিন্তু ঘৰত কি বুলি ক'ম সেইটো তোৰ প্ৰব্লেম কি ক কি নক দম আছে যদি মোৰ কথা কৈ দিবি ঐ দমত ধৰি কথা নকবি তেতিয়াহ'লে কিহত ধৰি ক'ব লাগে কৈ দে তাতে ধৰি ক'ম বৰ ফটুৱা তই মই ভাবো হা নহয় নেকি হয় নেকি চাওঁ এৰি দে মানুহে দেখিলে কি ভাবিব ফটুৱা বুলি আকৌ তিনি মাহৰ ৰুমৰ ভাড়া দি থৈ আহিছোঁ তোৰ পাৰ্চটোতে টকা 5,000 থৈ দিয়া আছে শেষ হ'লে জনাবি মই পঠাই দিম ভালকৈ পঢ়িবি ভাল ৰিজাল্ট কৰিব লাগিব হ'ব তই ইমান চিন্তা নকৰিবি মই ভালদৰে পঢ়িম আৰু টকাৰ কথা চিন্তা কৰি তই ইমান কষ্ট কৰিবও নালাগে দেউতাই আহিবৰ সময়ত দিম বুলি কৈছে নহয় ঠিক আছে বাৰু কিন্তু তই অকল দেউতাৰ আশাতে নাথাকিবি কিবা প্ৰয়োজন হ'লে লগা লগ মোক কবি বুজিলোঁ আৰু শুন ৰুমমেট কেইজনীয়ে দেখাত ভাল যেনেই লাগিছে কিন্তু তাহাঁতৰ পাল্লাত পৰি গুৱাহাটীৰ বতাহ লগাই নল'বি ৰাতি বিয়লি তাহাঁতৰ লগত কলৈকো ওলাই নাযাবি ফোন সদায় অন ৰাখিবি ক্লাছ কৰোঁতে কেনেকৈ অন ৰাখিম চাইলেণ্ট মোডত ৰাখিবি কিন্তু অফ নকৰিবি ফাষ্ট ফুডবোৰ বেছিকৈ নাখাবি হ'ব কিমান কওঁ একেখিনি কথাকে অকণমানতো ৰোমেণ্টিক কথা পাত মোক এৰি যাবলৈ ওলাইছ আৰু কিমান দিনলৈ লগ নাপাওঁ তাৰো ঠিক নাই অথনিৰ পৰা মা দেউতাৰ নিচিনা কথাবোৰ কৈ কৈ বৰ কৰি পেলাইছ তই নুবুজিবি তোক ইয়াত অকলে এৰি থৈ যোৱাটো মোৰ কাৰণে কিমান কষ্টকৰ মোৰ কিমান চিন্তা লাগি থাকিব তই কি জান জানো মই সকলো জানো তই ইমান চিন্তা কৰি নাথাকিবি মই ভালকৈ পঢ়িম আৰু ভাল ৰিজাল্ট কৰিম তই কিন্তু ভালদৰে থাকিবি মই নাই কাৰণে সুবিধা লৈ একেবাৰে উদঙীয়া গৰুটোৰে ঘূৰি নুফুৰিবি নাযাওঁ দে ক'তো ঘৰতে থাকিম অকল কামতহে ওলাই যাম তই পিছে এতিয়া যা গৈ যা মোৰ গাড়ীলৈ অলপ টাইম আছে নতুন ঠাই ৰাতি বেছি দেৰিলৈকে বাহিৰত থাকিব নালাগে হ'ব যাওঁ দে তোক কিন্তু বহুত মিছ কৰিম ময়ো কৰিম কিন্তু কি কৰিবি কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব সেইটো হয় কিন্তু কোনো কিন্তু নাই ভিডিঅ' কল মেছেজ কৰিয়ে থাকিম দেখোন গমেই নাপাবি কেনেকৈ বছৰকেইটা পাৰ হৈ গ'ল যাওঁ ভালকৈ যাবি লাভ ইউ টু যা হ'ব এতিয়া যা মানুহবোৰে চাই আছে চাওঁ তই কেতিয়াৰ পৰা মানুহৰ চিন্তা কৰা হলি এতিয়াৰ পৰা এইখন আমাৰ গাঁও নহয় গুৱাহাটী চহৰ হয় ভালকৈ থাকিবি যা তয়ো ভালকৈ যাবি আৰু মাজে মাজে ফোন কৰি ক'ত পালি খবৰ দি থাকিবি কম হ'ব এতিয়া যা
হেল্ল' কি হ'ল ক এই অন্তৰাই আজি 2 দিন মোৰ ফোনটো ৰিচিভ কৰা নাই তাইৰ ঘৰত এবাৰ ফোন কৰি সুধচোন কি হ'ল তাই মোৰ ফোনটো ৰিচিভ কৰা নাই ৰচোন মই বৰ্মাক সুধো কি হৈছে হেল্ল' হেল্ল' অঁ কচোন কি ক'লে মাকে তাই ঠিকে আছে অ' এক্সাম চলি থকাৰ বাবে কাৰো ফোন ৰিচিভ কৰা নাই কি তাই পাগল হ'ল নেকি আৰে মোকতো তাই ফোন এটা কৰি ক'ব পাৰে ন আজি 2 দিনে মোৰ খোৱা একো হোৱা নাই আৰু তাই মোৰ ফোনটো ৰিচিভ নকৰাকৈ কেনেকৈ থাকিব পাৰিছে হা পঢ়াত হেঁচা পৰিছে বাবে চাগে তোৰ লগত এনেকুৱা কৰি আছে তই চিন্তা নকৰিবি তাই এক্সাম খতম হ'লে তোক কল কৰিব তই জানই দেখোন তাই পঢ়াক লৈ কিমান চিৰিয়াছ হ'লেও আগতেতো তাই এনেকুৱা কেতিয়াও কৰা নাই ন নাই মই তাক এবাৰ লগ কৰি অহাটো ভাল হ'ব নহ'লে মই শান্তিত থাকিব নোৱাৰিম 2 দিন পিছত যা তাইৰো এক্সাম শেষ হ'ব তেতিয়া এতিয়াতো তোৰ ফোনেই ৰিচিভ কৰা নাই তেতিয়া যদি তোক লগ কৰিবলৈ নাহে তেতিয়া মই গ'লে তাই মোক লগ নকৰাকৈ থাকিব নোৱাৰে মই আজি ৰাতিয়ে যাম আৰু কাইলৈ দিনত লগ কৰি ৰাতিলৈ ঘূৰি আহিম জানো তই যি ভাল দেখ তাকে কৰ মই ক'ব লগাখিনি তোক ক'লোঁ বাকী তোৰ কথা হ'ব দে ৰাখিছোঁ এতিয়া মই তোক ঘূৰি আহি কল কৰিম হ'ব দে ভালকৈ যাবি তই বাৰু কিয় আহিব লাগে কচোন 2 দিন ফোন ৰিচিভ নকৰিলোঁ বুলিয়ে তই গুচি আহিব নালাগে নহয় তই কি কৈছ এইবোৰ 2 দিন মই কেনেকৈ আছোঁ তই ভাবি চাইছনে কিমান বেয়া বেয়া চিন্তা আহিছিল মইহে জানো এবেলা তোৰ খবৰ নাপালে মই পাগল হৈ যাওঁ তেনেস্থলত তই 2 দিন মোক কিয় কষ্ট দিলি কচোন চা মই ইয়াত পঢ়িবলৈ আহিছোঁ এনেকৈ মিনিটে তোৰ লগত কথা পাতি থাকিলে মোৰ পঢ়া হ'ল আৰু কিন্তু তই দেখোন থ'বলৈ আহোঁতে কৈছিলি ভালকৈ পঢ় ভাল ৰিজাল্ট কৰিব লাগিব এনেকৈ হ'লে মই ভাল ৰিজাল্ট কেনেকৈ কৰিম বাৰু কচোন কিন্তু সেই কথাটো তই মোক আগতেও ক'ব পাৰিলিহেঁতেন ন একো নোকোৱাকৈ এনেকৈ ফোন ৰিচিভ নকৰিলে মোৰ মাথা বেয়া নহ'ব নেকি মই পিছতো কেনেও ক'লোহেঁতেন তইহে মানে হ'ব দে বাদ দে এতিয়া বুজিলি নহয় এতিয়াৰ পৰা তই ফোন নকৰিবি মই ফ্ৰী থাকিলে তোক নিজেই ফোন কৰিম কিন্তু আকৌ কি কিন্তু মই ভাল ৰিজাল্ট কৰাটো তই বিচাৰ নে নিবিচাৰ বিচাৰোঁ কিয় নিবিচাৰিম তেতিয়াহ'লে মোক শান্তিৰে পঢ়িবলৈ দে তোৰ লগত বেছি কথা পাতি থাকিলে মোৰ পঢ়াত ডিষ্টাৰ্ব হয় তই এতিয়া যা মোৰ ক্লাছৰ সময় হ'ল তোৰ ক্লাছ কেইটালৈকে আছে কিয় নহয় মানে মোৰ গাড়ী ৰাতিহে আছে গতিকে মই তোক আৰু সময় দিব নোৱাৰোঁ ল'ৰা মানুহ অলপ ইফাল সিফাল ফুৰা চকা কৰিলে গাড়ী সময় হৈ যাব মই যাওঁ তই ভালকৈ যাবি আৰু ঘৰৰ পৰাই মেছেজ এটাকে দি দিবি কল কৰিব নালাগে মই দৰকাৰ হ'লে নিজেই ফোন কৰিম হেল্ল' ঐ ল'ৰা কি কৰি আছ একো নাই ক কি একো নাই অন্তৰাই ইমান ধুনীয়া ৰিজাল্ট এটা কৰিলে তই পাৰ্টি খুৱাব লাগিব কিন্তু হ'ব খাবি দে তাইক আনিবলৈ তই কেতিয়া যাবি তাই এতিয়া নাহে কিবা চাকৰি ইণ্টাৰভিউ এটা আছে দিহে আহিব আৰু আনিবলৈ দেউতাক যাব চাকৰি পালে ডাইৰেক্ট বিয়া কথা ভাবিবি ৰৈ নাথাকিবি কিন্তু বিয়া তাকো আমাৰ এইটো জনমত হ'ব নহয় নাজানো আচলতে আজিকালি তাই মোক ভাল পায়নে নাপায় মই সেইটোও নাজানো কিয় তাই তোৰ লগত এতিয়াও ভালকৈ কথা নাপাতে নেকি কথা পাতিবলৈ তাইৰ দেখোন সময়ে নাই নাজানো আৰু তাই কিয় এনেকুৱা কৰি আছে হ'ব দে ৰাখিছোঁ তই মন চন বেয়া কৰি নাথাকিবি বেছি বেয়া লাগিলে আমাৰ ঘৰলৈ গুচি আহিবি হ'ব দে ৰাখ ময়ো তাইলৈ কল এটা কৰি চাওঁ কিজানি আজি সময় ওলাই দুআষাৰ মনৰ কথা পাতিবলৈ হেল্ল' শুনচোন মই মানে এতিয়া পূৰা বিজি আছোঁ অলপ পাছত আজৰি হ'ম তেতিয়া ফোন কৰিম ৰাখিছোঁ দেই বাই ইমান দেৰি কৰিলি যে ঘৰত আলহী আহিছিলোঁ সেইবাবে ক'ৰ আলহী গুৱাহাটীৰ কোন হয় কম তাকে ক'বলৈকে তোক মাতিছোঁ মানে শুন মই বেছি অকাই পকাই ক'বলৈ বিচৰা নাই চিধা চিধি কৈছোঁ গুৱাহাটীৰ ল'ৰা এটাৰ লগত
মোৰ বিয়া ঠিক হৈ গ'ল। কি কি বকিছ এইবোৰ? তই পাগল হলি নেকি? হা, নাই হোৱা, যিটো সঁচা সেইটো কৈছোঁ। কি যিটো সঁচা সেইটো কৈছোঁ? তই তাৰমানে ইমান দিনে মোৰ লগত খেলি আছিলি। মই তোৰ কাৰণে কি কৰা নাছিলোঁ। তই যি কৰিব বিচাৰিছিলি তাকে কৰিবলৈ দিছিলোঁ। তই যেনেকৈ বিচাৰিছিলি তেনেকৈ আছিলোঁ। যেতিয়াই যি লাগে কৈছিলি তাকে আনি দিছিলোঁ। পঢ়াত ডিষ্টাৰ্ব হয় বুলি কোৱাৰ বাবে ফোন কৰি আমনিও কৰা নাছিলোঁ। ৰিজাল্টৰ পিছত গুৱাহাটীত থাকি চাকৰি কৰিম বুলি ক'লি, তাকো মানি ল'লোঁ। আৰু এতিয়া কৈছ তোৰ আনৰ লগত বিয়া ঠিক হৈ গ'ল। মোক কি পাগল পাইছ নেকি? হা, চা, তই মোৰ কাৰণে বহুত কৰিলি, মই মানি লৈছোঁ। কিন্তু তোৰ কাৰণে মই মোৰ মা দেউতাক কষ্ট দিব নোৱাৰোঁ নহয়। কিন্তু সেই মা দেউতাই তোৰ আধাতে পঢ়া সামৰি যেতিয়া বিয়াত বহাব খুজিছিল তেতিয়া তই কি কৰিছিলি? তোৰ পঢ়াৰ দায়িত্ব কোনে লৈছিল? এতিয়া চাকৰি পাই ধনী ঘৰৰ ল'ৰা পাই সেইবোৰ চব পাহৰি গ'লি। চা, তই যিখিনি কৰিলি সেয়া তই নিজে কৰিছ, মই তোক কৰিবলৈ কোৱা নাছিলোঁ। গতিকে এতিয়া মোক কথা নুশুনাবি। ঠিকেই, মোৰে ভুল। মই বহুত আগতেই বুজি পাব লাগিছিল। কিন্তু মই মোৰ ভালপোৱাক বিশ্বাস কৰিছিলোঁ। তোৰ কাৰ্যকলাপত মোৰ বিবেকে কেতিয়াবাই কৈছিল যে তই মোৰ হৈ থকা নাই। কিন্তু মোৰ মনটোৱে মানি লোৱা নাছিলোঁ। মই মনটোক বুজাব পৰা নাছিলোঁ। সেইকাৰণে এটা আশা বুকুত বান্ধি মই তোৰ কাৰণে ইমান দিন ৰৈ আছিলোঁ। হ'ব যা, সুখী হ। মই তোক আৰু কেতিয়াও আমনি নকৰোঁ। যা। হেল্ল', ঐ তই ক'ত আছ? হা, কালিৰ পৰা ফোনটো কৰি আছোঁ, ৰিচিভ কৰিব পৰা নাই নেকি? এতিয়া গৈছোঁ নহয়। ক, তই ড্ৰিংকছ কৰি আছ? অঁ, কৰিলোঁ। তাতে তোৰ কি হ'ল? তই পাগল হলি নেকি? তোৰ ভুল হৈছে। মই পাগল আছিলোঁ, এতিয়া ঠিক হৈ গ'লোঁ। এতিয়া মোকে বিন্দাছ। তই আছ ক'ত? ক, মই গৈ আছোঁ। কিয় কিয় আহিবি তই? এনেই যাম, কচোন ক'ত আছ? নকওঁ। কিয় কওঁ? কোনো দৰকাৰ নাই। দৰকাৰ আছে। চা, তোক এনেকৈ অকলে এৰি দিব নোৱাৰো নহয়। প্লিজ কচোন তই ক'ত আছ? কিন্তু যি ধৰি থাকিব লাগিছিলে তাইহে দেখোন এৰি দিলে। সেই বুলি তই ইমান ড্ৰিংকছ কৰিব লাগে নেকি? এইবোৰ কৰি নিজক কিয় কষ্ট দিছ? কষ্ট দিয়া নাই, কষ্টবোৰ কম কৰাৰ চেষ্টা কৰিছোঁ। কষ্ট কম হৈছে জানো? নাই হোৱা, বেছিয়ে হৈ যায় দেখোন। সেইকাৰণে কৈছোঁ আৰু ড্ৰিংকছ নকৰিবি। ক'ত আছ ক, মই গৈ আছোঁ। আৰে মই ড্ৰিংকছ কৰিছোঁ, তই কিয় টেনশ্যন লৈছ? যিজনীয়ে টেনশ্যন ল'ব লাগিছিল তাই নাই লোৱা। যি ক বুলি মোক এৰি থৈ গুচি গ'ল। মই মৰোঁ, সাজোঁ, জহন্নামে যাওঁ, তাই টেনশ্যন লোৱা নাই। তই কিয় টেনশ্যন লৈছ? হা, তাই নাই লোৱাৰ বাবেতো মই ল'বলগীয়া হৈছে। এতিয়া তোৰ টেনশ্যন মই নল'লে কোনে ল'ব কচোন? অ', তাৰমানে পুতৌ। তই মোক পুতৌ কৈছ ন? মোক পুতৌ নালাগে, মোক পুতৌ নকৰিবি। পুতৌ নাই কৰা। অ', কি উল্টা পুল্টা বকি আছ? কচোন তই ক'ত আছ? অ' ভাইটি, এইফালে এইফালে এইফালে। দাদা কওকচোন। এই কোৱাৰা আনগে। কোৱাৰা আপোনাৰ বেছি নিচা হৈছে নেকি? নালাগে নেকি? ইনচে মিলিয়ে। ঐ, মোক পুতৌ কোৱা আওতা ওলালে। ঐ, তোক যিটো কৈছোঁ সেইটো ক, মোক বাপ নোলাবি। যা যা। তই কি কৈ আছিলি? তই ক'ত আছ সেইটো ক। অ' ভাইটি,
এইফালে 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 কওকচোন এইখন ক'ত আছে কৈ দে মই পাই থাকিলোঁ নহয় তই কি ছোৱালী বাৰু কিয় কি হ'ল কি হ'ল মানে তই গৌৰৱৰ লগত এনেকুৱা কৰিব নালাগিছিল কি কৰিলোঁ মই নজনা ভাও নধৰিবি তই গুৱাহাটীলৈ গৈ বহুত সলনি হৈ গলি স্বাৰ্থপৰ হৈ গলি একো সলনি হোৱা নাই আৰু নিজৰ কাৰণে যদি ভাল সিদ্ধান্ত এটা ল'লে মানুহ স্বাৰ্থপৰ হয় তেন্তে হয় মই স্বাৰ্থপৰ কিন্তু নিজৰ বাবে লোৱা ভাল সিদ্ধান্ত এটাই আন এজনৰ জীৱন শেষ কৰি দিছে সেইটো তই গম পাৱনে নাই লোকৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ তই ক'ত পালি যি টি কথা নকবি মই কাৰো জীৱন ধ্বংস কৰা নাই হয় নেকি তেতিয়াহ'লে তই গৌৰৱক এবাৰ চাই আহিবি তই তাৰ জীৱনটো কি কৰি পেলালি ইমান ভাল ল'ৰা এটাক মদাহী বনাই পেলালি মই কাকো মদাহী বনোৱা নাই তাক মদ খাবলৈ মই কৈছোঁ নেকি নাই কোৱা কিন্তু তোৰ সিদ্ধান্তই তাক মদ খাবলৈ বাধ্য কৰাইছে মই যি সিদ্ধান্ত লৈছোঁ সকলোবোৰ ভাবি চিন্তি লৈছোঁ চা জীৱনৰ সকলোবোৰ সিদ্ধান্ত আৱেগিক হৈ ল'লে নহ'ব নহয় তাৰোপৰি মই মা দেউতাৰ কথাও চিন্তা কৰিব লাগিব গ্ৰেট তই সঁচাকৈ বহুত প্ৰেক্টিকেল হৈ গ'লিও তোৰ দৰে ছোৱালীক আচলতে এৱাৰ্ড দিব লাগে ল'ৰা কেনেকৈ ইউজ কৰি টিচু পেপাৰৰ দৰে দলিয়াব লাগে তোৰ পৰাই শিকিব লাগিব চি তোক মই ইমান ফাল্টু বুলি ভবা নাছিলোঁ এতিয়া গম পালি নহয় তই কিন্তু বহুত ডাঙৰ ভুল কৰিছ গৌৰৱৰ দৰে ল'ৰা এটাৰ জীৱন ধ্বংস কৰি তই সুখত থাকিম বুলি নাভাবিবি ভুল কৰিছোঁ শুদ্ধ কৰিছোঁ মোৰ কথা তই ইমান চিন্তা কৰিবলৈ নালাগে আৰু গৌৰৱলৈ যদি তোৰ ইমানেই বেয়া লাগিছে তই তাক নিজৰ কৰি নলওঁ কিয় ল'লোহেঁতেন কিন্তু কি চা লোকক উপদেশ দিবলৈ ভাল কিন্তু একো কিন্তু নাই তোৰ প্ৰেমত পাগল হৈ নথকাহেঁতেন তাক মই বাদ দে তোক এইবোৰ কৰি একো লাভ নাই লাভ নাই যদি যা লাভ থকা কাম কৰগে মোৰতো কিয় খাই আছ হেল্ল' ক ঐ তোৰ যে বিয়া ঠিক হৈছে ল'ৰাটোৰ নাম অবিনাশ নহয় জানো হয় কিয় সুধিলি তোৰ হোৱাটছএপটো চাচোন ফটোকেইখনমান দিছোঁ সেই ল'ৰাটো হয়নে নহয় অঁ মই চাইছোঁ ৰ ল'ৰাটোতো অবিনাশেই হয় আৰু লগত থকা ছোৱালীজনী কোন আৰু তই এইবোৰ ফটো ক'ত পালি অবিনাশ মোৰ মামাৰ ল'ৰাটোৰ লগৰ কালি মামাৰ ল'ৰাটোৱে ফোন কৰি মোক তোৰ কথা সুধিছিল তোক তাৰ লগত বিয়া হ'বলৈ মানা কৰিছে অ' তাৰ চৰিত্ৰটো ইমান ভাল নহয় তাৰ বহুত ছোৱালীৰ লগত সম্পৰ্ক আছে আগতে থাকিব পাৰে কিন্তু এতিয়া সি মোক ভাল পায় মোক বিয়া পাতিব তই পাগল হ'লি নেকি তাৰ চৰিত্ৰৰ কথা গম পোৱাৰ পিছতো তই তাৰ লগত বিয়াত বহিবি চা এনেকৈ দুখনমান ফটো দেখিয়ে মই তাক বেয়া বুলি ভাবিব নোৱাৰোঁ ফটোনো কি আজিকালি ফটোশ্বপত এডিট কৰিও ফটো বনাব পাৰি আৰু তই এনেকৈ এইবোৰ দেখুৱাই মোৰ বিয়া ভাঙিব পাৰিম বুলি নাভাবিবি তই ভুল বুজিছ মই তোৰ বিয়া ভাঙিব বিচৰা নাই মামাৰ ল'ৰাটোৱে মোক যেতিয়া কথাখিনি ক'লে মই তোক কোৱাৰ দায়িত্ব বুলি ভাবিলোঁ বাকী তোৰ কথা তই যি কৰ
তোৰ মামাৰ ল'ৰাটো যে সঁচা কথা কৈছে তাৰ কি প্ৰমাণ আছে? প্ৰমাণ ফটো কেইখনে দেখোন, আৰু তোক কি প্ৰমাণ লাগে? তোৰ যদি কোনো বিশ্বাস হোৱা নাই যা মৰগে, মোৰ কি আহে যায়? পিছত তই যে কান্দিবি সেইটো খাটাং। আৰু শুন, মোৰ মামাৰ ল'ৰাটোৰ নাম বিকাশ হাজৰিকা। অবিনাশক সুধিবি চিনি পায় নে নাপায়, তেতিয়া চব গম পাবি, বুজিলি? বাই। কি কৰোঁ, তাক সোধোঁ নেকি? বেয়া হ'ব। নাই, নুসুধোঁ। এইবোৰ তাই এনেও মিছাকৈও ক'ব পাৰে, সঁচা হ'লেতো গম পামেই। সন্ধিয়া মানুহে চাহ নাখায় কি নহয়। খায়নো? মাল। তোৰ মোৰতো মাল খাব নালাগে, কফিকে খা। হ'ব দে আৰু। পিছে ইমান জোৰ কৰি কিয় মাতি পঠালি? তোলৈ ভাল খবৰ এটা আছে। ভাল খবৰ? আৰু মোৰ ভাল হাঁহি উঠা কথা কৈছ। এতিয়া মোৰ কাৰণে ভাল বেয়াৰ সংজ্ঞা সকলো একেই। আগতে শুনিতো ল। বাৰু কচোন। অন্তৰা আহিব তোক লগ কৰিবলৈ। কি? কিন্তু কিয় কিয় আহিব? কি কাম আছে তাইৰ? আৰে ৰচোন ৰ, ইমান হাইপাৰ কেলে হৈছ? আগতে শুনি ল কিয় আহিব। তাকেইতো সুধিছোঁ, কিয় আহিব? তোক চৰি ক'বলৈ। তাই চৰিটো লৈ মই কি কৰিম? ডিঙিটো লমাই লৈ ফুৰিম নেকি? মই যাওঁ, তাইক কৈ দিবি তাই চৰি তাই নিজৰ লগত ৰাখক, মোক নালাগে। তই মোক মাফ কৰি দে গৌৰৱ। নাজানো মোৰ কি হৈ গৈছিল। মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোৰ মৰম ভাল পাওক মই অপমান কৰিলোঁ। প্লিজ মাফ কৰি দে। ৰচোন ৰ, তই এইবোৰ কি গাইছ? তোৰ হৈছে কি? তই পাগল হৈছ নেকি? নাই হোৱা, মই মোৰ ভুল বুজি পালোঁ। অবিনাশৰ দৰে ফাল্টু ল'ৰাটাৰ কাৰণে মই তোক বহুত কষ্ট দিলোঁ। ৰাগিনীও মোক বুজাইছিল, কিন্তু মই তাইকো ভুল বুজিলোঁ। কিন্তু কালি তাৰ আচল ৰূপটো দেখি মই বুজি পালোঁ যে মই কিমান ডাঙৰ ভুল এটা কৰিবলৈ ওলাইছিলোঁ। সেইকাৰণে তোৰ ওচৰলৈ আকৌ ঘূৰি আহিছোঁ। তই মোক মাফ কৰি দিবিনে? মইতো কেতিয়াবাই মাফ কৰি দিলোঁ। থেংক ইউ ছ' মাছ। আই লাভ ইউ। তই নাজান মই কিমান ভয় খাই আছিলোঁ। তই যদি মোক মাফ নকৰ মোৰ কি হ'ব? তই যদি এতিয়া বেলেগ কাৰোবাক ভাল পাৱ তেতিয়া কি হ'ব? এইবোৰ ভাবি ভাবি গোটেই ৰাতি টোপনিয়ে নাহিল জানো। এতিয়া মোৰ কেনেকুৱা লাগিছে তোক মই বুজাব নোৱাৰিম। ইমান এটা ডাঙৰ ভুল কৰাৰ পাছত, ইমান কষ্ট দিয়াৰ পাছত তই মোক ইমান সহজে মাফ কৰি দিলি। তই সঁচাকৈ বহুত ভাল। মই বহুত লাকি। ৰ তোৰ অলপ ভুল হৈছে। প্ৰথম কথা, তই লাকি হয়নে নহয় মই নাজানো, কিন্তু তই ভবাৰ দৰে মই ইমান ভাল নহয়। কিয় তেনেকৈ কৈছ? কাৰণ মই তোক মাফ কৰি দিলোঁ সেইটো সঁচা, কিন্তু কি? মই এতিয়া আন কাৰোবাক ভাল পাওঁ, বহুত ভাল পাওঁ। খুব সোনকালে আমাৰ বিয়াও হ'ব। কি? কাক ভাল পাওঁ তই? কাক বিয়া পাতিবি? এতিয়া নকওঁ দে, বিয়া পাতিলে এনেও গম পাবিয়ে নহয়। অন্তৰা ক'ত গ'ল? গ'লগৈ। কিন্তু কিয়? কিয় মানে? তাই কি থকাকৈ আহিছিল নেকি? সেইটো তাই মোক নমতাকে গুচি গ'ল। তই কিবা ক'লি? নাই কোৱা। মই কিবা ক'বলৈ তাই ৰাস্তা ৰাখিছে জানো? তেতিয়াহ'লে তাই কিয় গুচি গ'লগে? থাকি লাভ নাই বুলি গম পালে আকৌ, সেইকাৰণে গুচি গ'ল। কিনো পকাই জকাই কথাবোৰ কৈ আছ? কি হ'ল ভালকৈ নকওঁ কেলে? হ'বলৈ কিটো আছে, গুৱাহাটীটোৱে বাঁহ দিলে হ'বলা, সেইকাৰণে মোলৈ মনত পৰিল। মই কি পুতলা নেকি? মন গ'লে খেলিব, মন গ'লে গুৰিয়াই দিব। মৰম ভাল পোৱা জানো এনেকুৱা? কেতিয়াও নহয়। সেইবোৰ ছোৱালীয়ে মৰম ভাল পোৱা চিনি নাপায়। ইহঁতে মাথো মানুহক ইউজ কৰিব জানে। এবাৰ এৰি যাব পাৰিলে যেতিয়া আকৌ যে এৰি নাযাব কি ঠিক। সেইবোৰ ছোৱালী বিষাক্ত সাপ হয়। এবাৰতো খুটিলেই, আকৌ এবাৰ খুটিবলৈ মই সুবিধা নিদিওঁ। তই মানে তাইক বেয়াকৈ ক'লি? বেয়াকৈ ক'বলৈ কিটো আছে? মই যে পুতলা নহয় তাইক সেইটো ভালকৈ বুজাই দিলোঁ। আজি দুদিনমানলৈকে যিজনী ছোৱালীৰ কাৰণে তই পাগল হৈ আছিলি, তাই ঘূৰি আহি তোক মাফ খুজিছে। তই হেপী হোৱা সলনি এইবোৰ কি নাটক আৰম্ভ কৰিছ? নাটক নহয়, যিটো সঁচা সেইটো কৈছোঁ। মই তাইক ভাল পাইছিলোঁ, বহুত ভাল পাইছিলোঁ। তাই এৰি যোৱাত পাগল হৈ গৈছিলোঁ। কিন্তু এতিয়া আৰু তাই মোৰ অন্তৰত নাই। মোৰ অন্তৰৰ পৰা তাই কেতিয়াবাই আঁতৰি গ'ল। তাই নাই যদি কাক ৰাখিছ অন্তৰত? কথা ক'বলৈ আহিছে।
দিনে ৰাতি তাই নামকে জব কৰি থাকে এতিয়া কৈছে তাই অন্তৰত নাই কাক ফাঁকি দিছ তাইক নিজক নে মোক তোক কি তোক তোক ৰাখিছোঁ অন্তৰত তই আছ এতিয়া মোৰ অন্তৰত তই তই এইবোৰ কি কৈছ মই তই এতিয়া তই ক তোৰ কিবা আপত্তি আছে নেকি মোৰ কি আপত্তি থাকিব মইতো তোক আগৰ পৰাই তই মোক আগৰ পৰা কি একো নহয় না 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 তই ক'ব লাগিব তই মোক আগৰ পৰা কি সেইটো যা তই মানে মোক আগৰ পৰা ন একো নহয় হয়নে 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 এইটো